सतनाम ओ गुरु जी आरती हो सतनाम तीन आरती त्रिभुवन मोहे तीन आरती त्रिभुवन मोहे तीन आरती त्रिभुवन मोहे तीन आरती त्रिभुवन मोहे কলিয়াবৰ সমষ্টিৰ মাজগাঁৱত অসম সতনামী যুৱ পৰিষদৰ যি কাৰ্যনিৰ্বাহক সভা আজি মাজগাঁও প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা হৈছে। তো ইয়াতে উপস্থিত যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম আজি সভাত কি কি আপোনালোকৰ আলোচনা হৈছে। তো পোনপ্ৰথমে মই নিউজ 24 লাভলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি কলিয়াবৰ মাজগাঁও এল পি স্কুলত সদৌ অসম সতনামী যুৱ পৰিষদ কেন্দ্ৰীয় কমিটিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। এই সভাত আমি আমাৰ সমাজক কেনেকৈ আমি শিক্ষা দীক্ষাত আৰু সাংস্কৃতিক দিশত আগবঢ়াই লৈ যাব পাৰিম সেইটো বিষয়লৈ আমি ইয়াত আজি আলোচনা কৰিম। আজিৰ সভাত অসম সতনামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা শ্ৰীযুত ৰাজকুমাৰ সতনামী উপস্থিত আছে। আমি তেওঁলোক মন্তব্য ল'বলৈ চেষ্টা কৰিম। নমস্কাৰ। আজি আমি অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ যি কাৰ্যনিৰ্বাহক সভা হৈ যায় সভাত আজি খুবেই ভাল লাগিছে। আজি উদীয়মান অসমৰ যুৱকসকল সতনামী যুৱকসকল ওলাই আহিছে আৰু দলে বলে তেওঁলোকে আজি এই জাতিটোৰ ৰক্ষাৰ্থে সতনামী সমাজক কেনেকৈ উদ্ধাৰ কৰি লৈ যাব পাৰি, সতনামী ল'ৰা ছোৱালীবিলাকক কেনেকৈ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰি সেই ক্ষেত্ৰত তেওঁলোকে আজি খুব ধুনীয়া ধুনীয়া পদক্ষেপ লৈছে। আৰু তেওঁলোকৰ যিটো তেওঁলোকৰ এনাৰ্জিক চাই পেলাই আজি মই অনুভৱ কৰিব পাৰিছোঁ আগন্তুক দিনত সতনামী সমাজে এদিন অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগত ফেৰ মাৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকৰ এই মিডিয়া চেনেলৰ জৰিয়তে মই পোনপ্ৰথমে ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অসম সতনামী যুৱ পৰিষদৰ সভাপতি সন্মানীয় পৱন সতনামী দেৱক আৰু অসম সতনামী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰে ডাঙৰীয়াক মই বিশেষ ধন্যবাদ দিব বিচাৰিছোঁ। লগতে প্ৰত্যেক জিলাৰ পৰা অহা সতনামী সমাজৰ জিলা সভাপতি সম্পাদকসকলক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই সভাত প্ৰায় অসমত 16খন জিলাত সতনামীসকল বসবাস কৰে। তাৰে ভিতৰত বৰ্তমানলৈকে 4খন জিলাই ইতিমধ্যে জিলা কমিটি গঠন কৰিছে আৰু বাকী জিলাকেইখন এতিয়া আজিৰ সভাতে সিদ্ধান্ত লোৱা হৈছে অনতি পলমে ডিচেম্বৰৰ 15 তাৰিখৰ আগে অসমৰ 16খন জিলাতো সতনামী যুৱ পৰিষদৰ জিলা কমিটি গঠন কৰা হ'ব। আৰু যিসকল যুৱকে আজি দায়িত্ব লৈছে তেওঁলোকে খুব এনাৰ্জেটিক ডাইনামিক আৰু সমাজৰ কাৰণে বহুত চিন্তা চৰ্চা কৰা গ্ৰেজুৱেট বন্ধুসকল ওলাইছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, জহাৰ, জয় শ্ৰীৰাম। সতনামী যুৱ পৰিষদ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। সতনামী যুৱ পৰিষদ কেন্দ্ৰীয় কমিটিৰ সভাপতি পৱন সতনামী জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক কৃষ্ণ কুৰে জিন্দাবাদ জিন্দাবাদ